নমস্কাৰ জনাইছো মই নয়ন্দ্ৰ আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো আজি মোৰ এটা নতুন ভিডিঅ' লৈ আৰু আজি হৈছে 24 নৱেম্বৰ আজি লাচিত দিৱস গতিকে আজি বিদ্যালয় বন্ধ আছে সেই কাৰণে আমি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা অংকুৰ আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক অলপ ভ্ৰমণৰ বাবে লৈ যাওঁ কাৰণ তেওঁলোকে যেহেতু বহুত সৰু গতিকে আমি বেছি দূৰলৈ তেওঁলোকক নিব নোৱাৰিম সেই কাৰণে আমি তেওঁলোকক লৈ যাম জগন্নাথ মন্দিৰলৈ আৰু বহুত বেছি দায়িত্ব নিচিনা লাগিছে ডাঙৰ ছাত্ৰ-ছাত্ৰীসকলক নিবলৈ ইমান চিন্তা নহয় কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ যাবলৈ বহুত বেছি চিন্তা কৰিবলগীয়া হয় তেওঁলোকে অলপ আনন্দ পাওক বুলি আমি আচলতে শিক্ষক শিক্ষয়িত্ৰীসকলে লগ হৈ এইটো সিদ্ধান্ত ল'লোঁ গতিকে আহক আজিৰ ভিডিঅ'টো চাওক আশা কৰিছোঁ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই যিদৰে ভাল পায় আমাৰ বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীসকলক এইবাৰো আপোনালোকে চাই ভাল পাব এয়া আমাৰ বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীসকল আমাৰ লগত যাবৰ বাবে সাজু হৈছে এয়া হৈছে অংকুৰ আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল কিমান ফূৰ্তি সিহঁতৰ মনত চাওকচোন আমি সকলোৱে ভাবিছিলোঁ যে কোনোদিন এনেদৰে নিজৰ পৰিয়ালৰ পৰা আঁতৰি অকলশৰে ক'তো যোৱা নাই গতিকে সম্ভৱ এনেকৈ যেতিয়া যাব ওলাব হেৰে দুখ কৰিব বা কান্দিব কিন্তু তেনেকুৱা একো নহ'ল আমি ভবা মতে ইমান ধুনীয়াকৈ তেওঁলোকে হাঁহি ফূৰ্তিৰে মানে আমাৰ লগত যাবলৈ ওলালে নহয় সঁচাকৈ দেখি খুব বেছি ভাল লাগিছে মন্দিৰত সোমোৱাৰ আগতে যিহেতু জোতা মোজাসমূহ খুলি যাব লাগে গতিকে এনেদৰে ঘৰৰ পৰাই মই কাগজত নাম লিখি লৈ গৈছিলোঁ আৰু আমি শিক্ষক শিক্ষয়িত্ৰীসকলে সকলোৱে লগ হৈ এনেকৈ জোতাবোৰ খুলি ভিতৰত এনেদৰে নাম ভৰাই একে ঠাইত থৈ দিলোঁ আৰু আমাৰ যি দুজন দাদা আমাৰ গাড়ীত গৈছিলে তেওঁলোক দুজনে আমাক যথেষ্টখিনি সহায় কৰিলে তেওঁলোকে জোতাখিনিৰ ওচৰতে ৰৈ থাকিলে আচলতে জোতা চেণ্ডেল বাহিৰৰ পৰা বহুত বেছি চুৰ হয় মন্দিৰৰ সন্মুখৰ পৰা গতিকে কোনোবা এজন খুবেই দৰকাৰ তাত ৰৈ থকাৰ বাবে আৰু তেওঁলোকে আমাক এইখিনি সহায় কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ তেওঁলোকে তাত ৰৈ থকাৰ বাবে আমি নিশ্চিন্তমনে ভিতৰলৈ যাবলৈ পাৰিলোঁ এইফালে ঘূৰা জুহি
ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰিলে ছাত্ৰ ছাত্ৰীসকলে আৰু দৰ্শন কৰি আমি এনেদৰে অলপ তাত বহিলোঁ ভিতৰত যিহেতু ভিডিঅ' বা ফটো ল'বলৈ নিদিয়ে গতিকে আমাৰ লোৱা নহ'ল ইমান ধুনীয়াকৈ তেওঁলোকে লাইন পাতি গৈছিলে নহয় আমি যেনেকৈ গৈছোঁ তেনেকৈ গৈছোঁ আৰু এটা শব্দ মানে ভিতৰত তেওঁলোকে পতা নাই আমি যিহেতু মানা কৰিছিলোঁ মন্দিৰৰ ভিতৰত কথা নাপাতিবলৈ গতিকে তেওঁলোকে ইমান ধুনীয়াকৈ কথা শুনিছে নহয় আমাৰ ফুট ল'লে প্ৰসাদ ল'লে আৰু সেৱা কৰি এনেদৰে ওলাই আমি মন্দিৰৰ গোটেই চৌহদটো এনেদৰে ঘূৰিছোঁ আৰু এনেদৰে তেওঁলোকে আমাৰ পিছে পিছে শাৰী পাতি পাতি আহি ধুনীয়াকৈ মানে প্ৰত্যেকটো মন্দিৰে তেওঁলোকে দৰ্শন কৰিলে এয়া চাওকচোন কি মৰম লাগিছে ইমান ধুনীয়াকৈ আহিছে শাৰী পাতি পিনে একদম দীঘল শাৰী নমু কৰি পিনে খোৱা অহাবাৰকে আমি পিকনিক আকৌ আহিব লাগিব হয়নে আমি অহাবাৰ আৰু দূৰলৈ যাম দেই ডিব্ৰুগড় যাম দেই তিনিচুকীয়া ডিব্ৰুগড় আমি তিনিচুকীয়া যাম ডিব্ৰুগড় যাবা নে কোনে কোনে যাবা তিনিচুকীয়া ডিব্ৰুগড় চবে যায় উৎপাত নকৰিলে চবে যাবলৈ পাব ন আমিও বেগ চেক লৈছো বুলি দেখাব লাগিব।
এনেদৰে এটা সুন্দৰ দিন আমি কণ শিশুসকলৰ লগত পাৰ কৰিলোঁ। তেওঁলোকে খুব বেছি ভাল পালে আৰু আমিও কেনেদৰে গোটেই দিনটো তেওঁলোকৰ লগত পাৰ কৰিলোঁ আমি গমকে নাপালোঁ। প্ৰথমতে আমি শিক্ষয়িত্ৰীসকলে বহুত বেছি ভয় খাই আছিলোঁ যে দিনটো তেওঁলোকে বা আমাৰ লগত থাকে নে নাথাকে, কোনোবাই আকৌ আমনিয়ে কৰে নেকি, মানে ঘৰলৈ মনত পৰিব পাৰেতো, এনেদৰেতো ঘৰৰ মানুহক এৰি কেতিয়াও যোৱা নাই আগতে। কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ থাকিলে, বহুত বেছি ফূৰ্তি কৰিলে সকলোৱে। সঁচাকৈ জীৱনৰ এক নতুন অভিজ্ঞতা আমাৰ সকলোৰে। আৰু এয়া খুব নাচি বাগি গান গাই এনেদৰে ফূৰ্তি কৰি আহিছে। মানে সিহঁতৰ হাঁহিবোৰ দেখি যে ইমান বেছি ভাল লাগিছে নহয় আমাৰ সকলোৰে। মানে আশা কৰিছোঁ তেওঁলোকে যেন অহা বছৰো এনেদৰে শিক্ষামূলক ভ্ৰমণলৈ আহে আৰু নতুন জীৱনত অভিজ্ঞতা আহৰণ কৰে। ছাত্ৰ ছাত্ৰীসকলে আহি নোপোৱালৈকে অভিভাৱকসকলে খুব চিন্তা কৰি আছিলে, কৰিবই দিয়কচোন চিন্তা, ইমান অকণমানি ল'ৰা ছোৱালীসকলক আমাৰ লগত পঠিয়াই দিছে। এয়া তেওঁলোক ৰৈ আছিলে আৰু আমি সকলো আহি পালোঁ। অহাৰ পিছতে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ এনেদৰে ৰৈ আছে আমি আহি নোপোৱালৈকে। আমি সকলো আহি পালোঁ। সকলো যোৱাৰ পিছত আমিও ঘৰা-ঘৰি গুচি গ'লোঁ। আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। আৰু এটা নতুন ভিডিঅ' লৈ মই অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ আহিছোঁ তেনেহ'লে, নমস্কাৰ।